অম্পিও আইজনী তোক বিপ্লৱে মৰম কৰেনে? দেউতা তুমি এইবোৰ চিন্তা কৰি নাথাকিবা বিপ্লৱে মোক বহুত মৰম কৰে মই এইটোৱে বিচাৰিছোঁ তই সদায় হাঁহি মাতি থাক দেউতা তুমি অকলশৰীয়া সেইকাৰণে মই বিয়া নহওঁ বুলি কৈছিলোঁ তুমিহে বেলেগৰ কথা শুনি মোক বিপ্লৱৰ লগত বিয়া দিলা এতিয়া তুমি অকলে সকলোবোৰ কেনেকৈ কৰিবা কোৱা মই ইয়াত থাকিবও নোৱাৰোঁ দেউতা তাত ভণ্টিৰো অসুখ মাজনীও তই মোক কথা এটা কচোন তই সেইখন ঘৰত কিবা অসুবিধা পাইছ নেকি বিপ্লৱে তোক থ'বলৈ কিয় নাহিল তোক যে অকলে অকলে টমটমত পঠিয়ালে দেউতা কিয়নো তুমি এইবোৰ চিন্তা কৰিব লাগে কোৱা বিপ্লৱ অফিচৰ কামত ছুটিয়ে পোৱা নাই সেইকাৰণেহে নাহিলে মোক কৈছিলে ৰখি দিবা কিন্তু মইহে গুচি আহিলোঁ দেউতা তুমি সময়মতে ঔষধ পাতিবোৰ খাবা আৰু বেলেগ একো টেনশ্যন নল'বা মই যাওঁ দিয়া দেউতা যা মাজনী নিজৰ দেহাটোলৈ চাবি আৰু 1 মাহমানহে আছে আৰু নাতিটো এবাৰ চাই যাব পাৰিলোঁ হয় কি যে কথাবোৰ কৈ থাকা নহয় দেউতা তুমি কিয়নো তুমি নাতি দেখা নাপাবা কোৱা হ'ব দিয়া তুমি একো টেনশ্যন নল'বা ডক্টৰে দিয়া সকলোবোৰ ঔষধ তুমি ভালদৰে খাবা এতিয়া মই যাওঁ দিয়া মই ভাল পালে এপাক যাম বাৰু ঠিক আছে ছোৱালীজনীলৈ বেয়াই লাগে মাকজনী থকা হয় তাইক কিবা এটা আলপৈচান ধৰিব পাৰিলে হয় প্ৰসৱৰ সময়টো মাকজনী লগত থাকিলে জীয়েকৰ কিমান ভাল লাগে কিন্তু মাকো নাই তাই যে কিমান কষ্ট পাব দেউতা মই তোমাক মিছা মাতিলোঁ মোক ক্ষমা কৰিবা দেউতা কাৰণ তুমি এনেই বেমাৰী সেইকাৰণে মই তোমাক আৰু কষ্ট দিব বিচৰা নাছিলোঁ মই বিপ্লৱৰ লগত অকণমানো সুখী নহয় দেউতা বিপ্লৱে মোক নিজৰ পত্নীৰ মৰ্যাদাই দিব টান পায় লাজ পাই মোক নিজৰ ঘৈণী বুলি চিনাকি দিব কাৰণ মই যে দুখীয়া তোমালোকে মোৰ লগত যে এসোপা সম্পত্তি দিব নোৱাৰিলা বৌ কি কৰি আছে আপুনি বাৰু এতিয়া ভাত বনাওঁ কি ভাত বনাবলৈ এৰি ইয়াত বহি আছে যে চিংকি মই বনামগৈ দিয়া কামৰ কামডাল নাই খালি ৰুমটোৰ ভিতৰতে সোমাই থাকিব সেইকাৰণে দাদাই তোক দেখিব নোৱাৰে অনবৰতে দেখোন কামকে কৰিয়ে থাকোঁ তথাপি মই বেয়া তই আহ আজি এইটো ফলৰ বাকলি মই ইয়াতে পেলাই থৈ দিওঁ তই আহি পৰিবি তই চেটেপ বৌ আহিছেনে নাই সোনকালে আহক কাপোৰ কানিবোৰ সকলো ধুই দিলোঁ ঘৰকেইটা মচিলে আৰু সাৰিলে হ'ল আৰু মৰিলোঁ তোৰ কি হ'ল হা আকৌ নাটক আৰম্ভ হ'লেনে চিংকি মই পৰিলোঁ উঠাই দিয়াচোন কোনোবা ইয়াত কলৰ বাকলি পেলাই থৈ দিছিলে তই মৰি যা তোক আমাৰ বৌ বুলি ক'বলৈ লাজ লাগে মিডল ক্লাছ চিংকি মোক উঠাই দিয়া না মই বৰ কষ্ট পাইছোঁ হেৰি আপুনি আহিছেনে মোক উঠাই দিয়কচোন মই পৰি থাকিলোঁ বৰ কষ্ট পাইছোঁ পেটত উঠাই দিয়কচোন মোক উঠাই দিব লাগে হাতটো উঠাই দিব লাগে পৰি থাকে নেকৈ মোক উঠাই দিয়ক মই বহুত কষ্ট পাইছোঁ মোৰ অফিচলৈ যোৱা দেৰি কৰি দিলে ঐ তই ইয়াত এনেকৈ পৰি আছ যে হা বাথৰুমত যে কাপোৰবোৰ পৰি আছে কোনে ধুব হা আৰু যিখিনি যে ধুই পেলাই থৈছিলে সেইখিনি কোনে মেলি দিব উঠ চুলিত নধৰিবা চিংকি মই বহুত কষ্ট পাইছোঁ পেট বহুত বিষাইছে মোৰ কাপোৰবোৰ ৰ'দত মেলি দিহি সোনকালে উঠ মাৰৰ ঘৰৰ পৰা কি আনিলি হা তই কি আনিলি একো আনিবই নোৱাৰিলি যেতিয়া তই এনেকৈ মৰিব লাগিব পেটটো ইমান বিষাইছে 9 মাহ কেনেকৈ পাৰ হ'ল গমেই নাপালোঁ বিপ্লৱ আৰু চিংকি মোক কিয় ইমান বেয়া পায় নাজানো কি ইমান মই ভুল কৰিলোঁ যাৰ কাৰণে মোক ইমান শাস্তি দিয়ে আপুনি আহিলে আহিলোঁ মোক এবাৰ ডক্টৰৰ ওচৰলৈ লৈ বলকচোন মোৰ বহুত পেট বিষাইছে কি ডক্টৰৰ ওচৰলৈ পইচা কোনে দিব হা তোৰ
বাপেৰে দিবনে? বাপেৰক ফোন মাৰ, ক আগত 1 লাখহে দিছিলে, এতিয়া বাকীখিনি দিবলৈ। ছোৱালীজনী অনাৰ সময়ত 3 লাখ 4 লাখ টকা দিম বুলি কৈছিলে, কিন্তু অহাৰ সময়ত ফুটা কৰি এটাও নিদিলে। হস্পিটেললৈ যাব লাগে দেখি। আপোনাক দেখোন 1 লাখ টকা দিছে। 1 লাখ টকা কি হয় হা? আপুনি কি ছোৱালী বিয়া পাতি আনি ছোৱালীৰ লগত যিখিনি যৌতুক দিয়ে সেইখিনিয়ে চলিম বুলি ভাবিছিলে নেকি? কি কথা কৈছ তই? মোৰ লগত মুখে মুখে তৰ্ক কৰিবলৈ আহ তই? নামাৰিব মোক, নামাৰিব। মই আপোনাক হাত জোৰ কৰিছো। মোক ডক্টৰৰ ওচৰলৈ যোৱাৰ কথা নেক্সট টাইম নকবি। চব্জিখিনি বনাই হৈছে আৰু ৰুটি বনাবই আছে, ভাত বনাবই আছে। এখেতে বা আকৌ কি কয়? ঐ মোৰ জোতাযোৰ অলপ চাফা কৰি দেচোন, মই ক্লাবলৈ যাওঁ। চিংকি মোক চাই থাকিব নালাগে, সোনকালে দে। ঠিক আছে। আৰু শুন, মোৰ কাপোৰবোৰ ৰ'দৰ পৰা আনি ধুনীয়াকৈ সামৰি কুটুৰি থৈ দিবি, মই আহি পোৱাৰ আগত। হ'ব আঁতৰ। চিংকি তুমি দাদাৰক ক'বাচোন মোক এবাৰ ডক্টৰৰ ওচৰলৈ লৈ যাবলৈ। মোৰ গাটো বহুত বেয়া লাগি থকা হৈছে। মই ক'ব নোৱাৰো দেই, কাৰ ফালৰ পৰা তুলিছে ঠিক নাই, মই দাদাক ক'ব লাগে। চিংকি অলপ মোক চম্ভালি কথা ক'বা, পাহৰি নাযাবা মই তোমাৰ বৌ হওঁ। কি কৰিবি হা, কি কৰিবি? থাকিবলৈ দিছো ধুনীয়াকৈ আচত থাক, বেছি কথা নকবি, বেছি দাদাগিৰি নচলাবি তই। আৰু এটা কথা জাননে নাই, দাদাই চিন্ময়ীক ভাল পায়। কি? তোকতো দাদাই কোনোদিনে ভাবি পোৱা নাছিলে, দাদাইতো তাইকে ভাল পাই আহিছিলে। কিন্তু গাঁৱত এক্সিডেণ্টটো কৰাৰ কাৰণে তোক আনিবলৈ বাধ্য হ'ল। তোৰ লগততো দাদাই কেতিয়াও থকা নাই, তই কেনেকৈ প্ৰেগনেণ্ট হলি? চিংকি হ'ব বাদ দে, মোক ক্লাবলৈ যাবলৈ দেৰি হৈ আছে। তুমি মোক ইমান ডাঙৰ ডাঙৰ কথা ক'ব পৰা হ'লা। ঐ তই চিংকিৰ লগত বোলে মুখে মুখে তৰ্ক কৰিছ? তাই কি কৈছে জানেনে? কি কৈছিলে? তোৰ পেটত থকা সন্তানটো মোৰ নহয় বুলি কৈছিলে, সেইটোৱে নহয় জানো? কি নোহোৱা কথা ক'লে তাই হা? কি নোহোৱা কথা ক'লে? তোৰ লগত যদি মই কোনোদিনে থকাই নাই, কোনোদিনে খোৱাই নাই, তেতিয়াহ'লে তই ক'ৰ পৰা প্ৰেগনেণ্ট হলি? আপুনি ইয়াক কি কথা কৈছে? আপুনি পাহৰি গৈছে নেকি? মই যে আপোনাৰ পত্নী। মইতো কোনোদিনেই পত্নী বুলি ভবাই নাই, অ'কে? এইবিলাক বাদ দিয়কচোন, আপুনি মোক এনেই এইবোৰ খুৱাইছে মই জানো। মোৰ গাটো বহুত বেয়া, মোক এবাৰ ডক্টৰৰ ওচৰলৈ লৈ বলক। এনে কোৱা নাই, সঁচাকৈয়ে কৈছো। তোৰ পেটত থকা সন্তানটো কাৰ? আপুনি সেইকাৰণে মই তোক ডক্টৰক নেদেখাওঁ। তই ইয়াতে তই মৰি যা। আপুনি পাহৰি গৈছে নেকি? এদিন যে আপুনি ৰাতি মদৰ নিচাত মাতাল হৈ আহিছিলে, মই যে আপোনাক বাহিৰৰ পৰা ভিতৰলৈ লৈ আহিছিলো। সেইদিনাখন ৰাতিয়ে তই মোক এনেই বদনাম দিবলৈ নাহিবি। মই চিন্ময়ীক ভাল পাওঁ, তাই যদি এইবিলাক কথা শুনা পায় তেতিয়াহ'লে মই তোক চাই ল'বি। তই মৰি যা, মৰি নাযাওঁ কিয়? তোৰ বাপেৰৰ কি আছে? তাইৰ বাপেকৰ ঘৰতে 4-5খনলৈকে গাড়ী আছে। বিয়া হৈ আহিলে গোটেই সা সম্পত্তি মোৰ। এজনীয়ে ছোৱালী, তোৰ নিচিনা খাবলৈ নোপোৱা ভিকহু ঘৰৰ ছোৱালী নহয়। আৰু আজিৰ পৰা মোৰ ভণ্টিৰ লগত যদি কিবা তৰ্ক লাগিবলৈ চেষ্টা কৰ তেতিয়াহ'লে চাই ল'বি কিন্তু। কাৰ লগত বা মুখ কলা কৰি আহিছে ঠিক নাই, মোক এনেই বদাম দিয়ে। হে ভগৱান, মই কেনেকৈ বুজালে ইহঁতে বুজি পাব? তুমি কাম এটা কৰা, ইমান দুখ দিয়াতকৈ মোক তুমি মাৰিয়ে লৈ যোৱা। নাথাকো আৰু মই বৰ কষ্ট পাইছো জীয়াই থাকিবলৈ। মই মৰিব নোৱাৰা হলো সেই গৰ্ভত থকা সন্তানটিৰ কাৰণে আৰু মোৰ একমাত্ৰ দেউতাৰ কাৰণে। মাজনী পম্পীপা কেনেকৈ আছে? আজি মোক এনেকৈ দেখা পাই তাই বৰ ভাল পাব। মোক যদি সুস্থ হোৱা দেখা পায় তাই সঁচাকৈ বহুত ভাল পাব। অ পম্পী, পম্পী, মাজনী ঘৰত আছনে? মাজনী, মাজনী ভালে আছা? আছো, মই বৌক মাতি দিছো বাৰু। আৰু ৰ'ব, এইখিনিতে ৰখক, ইয়াতে বহকচোন। মই বৌক মাতি দিছো বাৰু। ড্ৰেছা থাৰ্ড ক্লাছ। মাজনী কোৱা মতে ঘৰখন বহুত ভাল আছিলে বোলে। দেউতা, মাজনী, দেউতা, মাজনী, তই মানে মোক মিছা মাতিছিলি হা? দেউতা।
নাকান্দিবি মাজনী, মই আছো নহয়। দাদা অ দাদা, অঁ ভণ্টি, খনি আৰু বাপেক আহিছে। বাপেকৰ আগত ইনা বিনাই কান্দি আছে, সোনকালে যা। কি ইমান সাহস তাইৰ? এই বুঢ়াটোৱে কি নিকটাব আহিছে? ক'ত বহিবলৈ ক'লি তই? বাহিৰত দাদা, বাহিৰতে আছে। সেইজন মানুহক মই ভিতৰলৈ সোমাবলৈ দিম নেকি? ভালে কৰিলি, মই যাওঁ ৰ। দাদাক আজি 5,000 টকা খুজিব লাগিব। মাজনী, তই মানে মোক ফাঁকি দিছিলি হা? তই কিয় ফাঁকি দিব লগা হ'ল? তইতো মোৰ ওচৰতে থকা হ'লেই হয়। দেউতা, বিপ্লৱে আনকি মোৰ সন্তানটিও নিজৰ বুলি নাভাবে দেউতা। কি মোক কেতিয়াও পত্নীৰ মৰ্যাদাই দিয়া নাই আজিলৈকে। কি অ দেউতা, মোক বহুত অত্যাচাৰ কৰে। শান্তিয়ে মোক ভাতকেইটাও খাবলৈ নিদিয়ে দেউতা। সিহঁত বহুত বেয়া। ধনী হ'লে কি হ'ল, সিহঁতৰ অন্তৰ একেবাৰে নাই দেউতা। তুমি যদি মোক দুখীয়া ল'ৰা এটালৈ বিয়া দিলাহেঁতেন, মই বহুত শান্তিৰে খাব পাৰিলো হয়। মাজনী, ঐ, তই যে ইয়াত ইনা বিনাই কান্দি আছ কিয়? তুমি তাইক এনেকৈ চুলিত কিয় ধৰিছা? আপুনি মনে মনে থাকক, খাবলৈ নোপোৱা ভিকুহুৰ জাত। বল ইয়াৰ পৰা বল। জলকীয়াবোৰ চাদৰ ওপৰত শুকাবলৈ আছে। বল সোনকালে বল, কাপোৰবোৰ মেলিবলৈ আছে। মাজনী, হেৰি, ভালে আছে আপুনি? আছো দে বোপাই। পম্পীক তোমাৰ ভণ্টিয়ে এনেকৈ কিয় লৈ গৈছে? সেইবোৰ বাদ দিয়ক, আপুনি মোৰ পইচাটো আনিছেনে নাই? আনিছো, এই 50,000 টকা। 50,000 টকা? এইখিনি টকাৰে মোৰ কি হ'ব হা? এনেকৈ 1,000 2,000 টকাকৈ দি থাকিলে মোৰ কিডাল হ'ব হা? মই কি কৰিব পাৰিম? শুনাচোন বিপ্লৱ, মানে মোৰ বহুত অসুখ হৈ আছিলে, মই হস্পিটেলত আছিলোঁ, সেইটো কাৰণে তাতো পইচা বহুত গ'ল। এতিয়া মানে তুমি এইখিনিতে ৰখোৱাচোন, মই পিছত বাৰু আকৌ আনি দিবলৈ চেষ্টা কৰিম। ছোৱালীজনী যেতিয়া আনিব লগা হৈছিলে তেতিয়াতো বৰ মোক চপতি মাৰিছিলে, কৈছিলে 5-6 লাখ টকা দিম বুলি। এতিয়া কি হ'ল হা? এইবোৰ কি আনিছে? মিঠাই। এইবোৰ লৈ পিনে আপুনি ঘৰলৈ যাওকগৈ, ঘৰতে বহি বহি আপুনি খাওকগৈ। যাওক মোৰ ঘৰৰ পৰা, আৰু এনেকৈ নোকোৱা নমতাকৈ আমাৰ ঘৰলৈ আহিবলৈ চেষ্টা নকৰিব। খাবলৈ আহিছিলে ইয়াত। দেউতা, তুমি মোক বেয়া নাপাবা দেউতা। মই আৰু ইয়াত থাকিব নোৱাৰো। মই চাওঁগৈ, মই দেউতাৰ ওচৰলৈ চাওঁগৈ। মোৰ ইয়াত মনটোৱে বহা নাই নহয়, ছোৱালীজনী বা কেনেকৈ আছে? দেউতা, মাজনী, পম্পী, তই কেনেকৈ আহিলি মা? মই তাৰ পৰা একেবাৰে গুচি আহিলো দেউতা। মই আৰু তাত থাকিব নোৱাৰো। হ'ব এজনী, দুখীয়া হ'লেও তই ইয়াতে থাকিবি, নালাগে আৰু তাত যাব। বল ভিতৰলৈ বল। ককা, অ ককা, প্ৰীতি আহিল হ'বলা। ককা, মোক আশীৰ্বাদ কৰিবা ককা। মোৰ আশীৰ্বাদ তোৰ লগত সদায় আছে অ এজনী। তুমি ভালে আছানে ককা? তোমাৰ কিবা অসুখ হৈছে নেকি এতিয়া? তুমি এতিয়া চিন্তাই নকৰিবা, মই আহিলো নহয়। তোমাৰ দাড়ি চুলিও কলা হৈ যাব। এই বুঢ়াটোক এতিয়া দাড়ি চুলি কলা কৰিব নালাগে দে। তুমি ক'লে নহ'ব নহয়। পিছে এটা কথা, যাৰ নাতিনীজনী পুলিচ অফিচাৰ, তাইৰ ককাক যদি ইমান বেয়া দেখা হৈ থাকে কি হ'ব, হয়নে নহয় কোৱা? অ তো প্ৰীতি, মা, তুমি ভালে আছানে মা? আছো। তোমালোকে মোৰ কাৰণে আৰু একো কষ্ট কৰিব নালাগে। তোমালোকে আৰু ইয়াত থাকিব নালাগে। তোমালোকৰ কাৰণে মই ভাল ঘৰ এটা লৈছো। আজিৰ পৰা তোমালোকে তাতে থাকিবা। আৰু প্ৰথম দৰমহাটো মই দুখীয়া আৰু অনাথ শ্ৰেণীৰ লোকৰ মাজত ভগাই দিবলৈ বিচাৰিছো। বহুত ভাল কৰিছা প্ৰীতি। তোমাক লৈ মই গৌৰৱ কৰোঁ। মোৰ ছোৱালীজনী আজি পুলিচ অফিচাৰ হ'ল। এইবোৰ সকলো তোমাৰ আৰু ককাৰ আশীৰ্বাদৰ কাৰণে হৈছে মা। বা প্ৰীতি, মোক দেখোন একেবাৰে ডেকা কৈ দিলি। এতিয়াহে ভাল লাগিছে আমাৰ ককাক। পিছে ককা, মই ডিউটিলৈ যাওঁ দেই। ঠিক আছে যা। কমখন কষ্ট কৰিছেনে তাই? মাকেও তাইৰ কাৰণে কম কষ্ট কৰিছে? সেইখন ঘৰৰ পৰা গুচি নহা হয় আজি তাই তাতে পচি থাকিব লগা হ'ল হয়। ভগৱানে কোনো ছোৱালীকে এনেকুৱা এখন ঘৰত বোৱাৰী কৰি নিদিয়ে যাতে। মই তাকেই কামনা কৰোঁ।